আমাক বস্তুবিলাক দৰকাৰৰ সময়তহে প্ৰয়োজন হয় না হে কাৰণ এটা বস্তু আমাৰ মানুহবিলাক সঁচাই স্বাৰ্থপৰ কিহৰ কাৰণে কৈছোঁ জানে না বিশেষ একো কাৰণ নাই এই যে বগেনভেলিয়া আগতে অত বগেনভেলিয়া থাকে মানুহৰ গুৰুত্ব নাই আৰু বিশেষ কৰি আমাৰ এতে কোৱাটাৰতো বগেনভেলিয়া আছিল মই কিন্তু কোনোদিন দেখা নাই চকুৰ আগতে মোৰ লগা নাই কালি যেতিয়া আহিলোঁ মই আহিকে যেতিয়া মই দেখা পালোঁ আৰে আমাৰ ঘৰতো বগেনভেলিয়া আছে এনেকৈ ভাবিলোঁ মোৰ যে ইমান হাঁহি উঠছি এতিয়া ট্ৰেণ্ডিংটো অলৰ কাৰণেহে বগেনভেলিয়া মই দেখা পালোঁ আগতে এনে চকুতে বাজা নাই এনে চকুৰ আগতে থাকে দেখে আছোঁ চাব হাক ঠুগা কৰি আছে এই চাওক কি ঠুগা কৰি বগেনভেলিয়া ফুলি আছে আগতে কোনোদিন চকু তকু নাবাজে হে কালি আহিকে মই দেখা পাইছোঁ দেখা পায়ে হাঁহি উঠছে আৰু মই হাজবেণ্ডক কৈছোঁ ইমান হাঁহিছি দে তুমিও বাৰু ট্ৰেণ্ডিং কৰি থাকা বোলে বেছি ফুলা নাই বাৰু ইডেলে গাছ আৰু কিয় বা দুটা কালাৰ নোহোৱা আৰু এইটোৰো দেখি আছোঁ এইটো এনেহেন কালাৰ এডাল গাছতে আৰু এইটো এনে আচৰিত দেই মোৰ চকু দুটাও বেলেগ বস্তু